ধেমাজিত অমানৱীয় শিশু নিৰ্যাতন সাধাৰণ এখন লাঙিৰ বাবে তিনিগৰাকী নাবালিকাক জয়মতীৰ দৰে শাস্তি তিনিওগৰাকী নাবালিকাক প্ৰথমে হাতকেইখন বান্ধি লয় আৰু কাঁইটৰ ওপৰত ঠেলি হেঁচি শুৱাই লৈ এছাৰিৰে বৰ্বৰভাৱে প্ৰহাৰ কৰে। ঘটনাটো ধেমাজি ডিব্ৰুগড় সংযোগী পথৰ বগীবিল অঞ্চলৰ ভেকেলি টঙানীত সংঘটিত হয়। নিৰ্যাতন চলোৱা লোকজনৰ নাম জগত চন্দ্ৰ পেগু। স্থানীয় ৰাইজৰ পৰা জানিব পৰা মতে শিশু তিনিজনে নিজ নিজ ঘৰৰ গৰু চৰাই আছিল। প্ৰখৰ ৰ'দ আৰু অতিপাত গৰমৰ বাবে কাষতে থকা পুখুৰী এটাত নাওখনৰ সৈতে খেলি মাজে সময়ে গা ধুইছিল। শিশু কেইজনে নাজানিছিল নাওখনৰ তলত লাঙি পাতি থৈছিল বুলি। গা ধুই থকা অৱস্থাত পুখুৰীটোত পাতি থোৱা লাঙিখন ফাটি যায় আৰু ইয়াৰ পৰিণতিত ভোগ কৰিবলগীয়া হয় জয়মতীৰ দৰে পৈশাচিক শাস্তি। শিশু তিনিজনৰ ভিতৰত এজন গুৰুতৰভাৱে আহত হোৱাত বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসা চলি আছে। শিশু কেইজনৰ বয়স 8ৰ পৰা 10 বছৰৰ ভিতৰত হ'ব বুলি জানিবলৈ দিয়ে। ঘটনাটো 6 তাৰিখ ঘটনাটো যোৱা পৰহি অৰ্থাৎ 6 জুন 2021 সংঘটিত হৈছে। ৰাইজে ঘটনাৰ বিষয়ে আৰক্ষীক জনাই যদিও বৰ্তমান সময়লৈকে আৰক্ষী প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই বুলি জানিবলৈ দিয়ে। নিউজ ডেস্ক ৰিপৰ্ট ব্ৰহ্মপুত্ৰ লাইভ 24। পানিশমেণ্ট পাইছ বেয়া কাম নকৰিবি দেই। গালুক পাকছো পেল দিওঁতো এনেকুৱা কাম নকৰিবি, বুজি পাইছ? কথা সাৱধান 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 alakri sanggonan nai alakri sanggona katu oh alakri sanggona katu oh iya bol do ini dakka han kep tanker kep gapto Luka lang yan nasabi. Noy kep gap. Jor ba kep gap? Jor ba? Jor ka? Jor ba? Noy kep gap. Kep gap to. Jor ba kep gap? Kep gap to. Ay ba kep gap to? Bola do ni bolo suta. Kep gap gel le. Kol ja bolte. Bola. Na ko kep gap gel do ni. Punishment pale hola. Aji pa no koi na. Ei. Ko ko ni ko kala.